Hey guys, welcome to my channel Pitomba Vlogs. আজিৰ ভিডিঅ'টো বাইকৰ পৰা ষ্টাৰ্ট কৰিছোঁ। গাইজ আজি আপোনালোকক এটা বহুত আনকমন প্লেচ দেখাব গৈ আছোঁ। আপোনালোকে সদায় মানে আপোনালোকে জনা প্লেচবোৰ কিমান চাব, তো এটা আপোনালোকৰ কাৰণে এটা আনকমন প্লেচ লৈ আহিছোঁ যে আপোনালোকে ভালদৰে এনেকুৱা এটা প্লেচৰ বিষয়ে জানক বা গম পাওক। তো সেইকাৰণে আজি ব্লগটো লৈ আহিছোঁ। তো ভিডিঅ'টো খুবেই ইণ্টাৰেষ্টিং হ'ব, এণ্ডলৈকে ভিডিঅ'টো চাবলৈ নাপাহৰিব। তো গাইজ আজি আমি যাবলগীয়া প্লেচটো হৈছে এটা বহুত ধুনীয়া প্লেচ, পথাৰ শ্যামগাঁও বুলি কয়। তাত বুদ্ধিষ্ট টেম্পুল আছে এণ্ড খুবেই ধুনীয়া এটা এৰিয়া, বহুত ডাঙৰ এৰিয়া। আৰু গাইজ এৰিয়াটো তিতাবৰৰ পৰা প্ৰায় 7-8 কিলোমিটাৰ হ'ব। তো ভিডিঅ'টো খুবেই ইণ্টাৰেষ্টিং হ'ব, এণ্ডলৈকে চাই থাকিব। এণ্ড গাইজ আৰু এটা কথা কৈ দিওঁ যে যদি মোক আপোনালোকে FBত বা ইনষ্টাত ফ'ল' কৰিম বুলি ভাবিছে, দেন FBত মোৰ নাম প্ৰীতম বৰা চাৰ্চ কৰিব, P কেপিটেল B কেপিটেল, এণ্ড ইনষ্টাত প্ৰীতম বৰা 1512 চাৰ্চ কৰিব। তো পলম নকৰি গাইজ আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। দেন লেটছ গ'। তো ফ্ৰেণ্ডছ, আমি পথাৰ শ্যামগাঁও ৰাস্তাত সোমাই আহিলোঁ। তিতাবৰ চাৰিআলিৰ পৰা চিধা যিটো ৰাস্তা আহিছে সেইটোত আহিব লাগে। তো পৰিৱেশটো চাওকচোন আপোনালোকে, কিমান ধুনীয়া পৰিৱেশ। দুই চাইডে পথাৰ এয়া দেখিছে আপোনালোকে, দুই চাইডে কেৱল সেউজীয়া। বহুত ধুনীয়া হয় প্লেচটো, আৰু বহুত মানে ফ্ৰী পলিউশ্যন হয়। তো বহুত ভাল লাগে ইয়াত আহি। মই আগতে আৰু এবাৰ আহিছিলোঁ, তেতিয়া ফেষ্টিভেল আছিলে, আজি বাৰু ফেষ্টিভেল নাই। তো ব'লক, বহুত ধুনীয়া প্লেচ আপোনালোকে দেখা পাব। তো ব'লক আপোনালোকে একেবাৰে পথাৰ শ্যামগাঁও তাত মন্দিৰত লগ পাই আছোঁ। দেন ব'লক। তো গাইজ আমি পথাৰ শ্যামগাঁও পাই গ'লোহি। তো ব'লকচোন আমি ভিতৰলৈ সোমাই যাওঁ। আমি কি আছে আপোনালোকক চব দেখাই আছোঁ। দেন ব'লক আমি সোমাই যাওঁ ভিতৰলৈ। তাৰ আগতে এয়া দেখাই দিছোঁ বাটচৰা গেট এনেকৈ, আৰু এনেকৈ ফ্লেগ দি থৈছে দেখিছে আপোনালোকে, এয়া ফ্লেগ দি থৈছে। আমি আগত এবাৰ আহিছিলোঁ, মই আৰু লগৰ এটা আহিছিলে। লগৰটো মোৰ লগত যে আগত ভিডিঅ'ত থাকে, সি পাৰ্থ, সিয়ে মই আহিছিলোঁ আগতে। তেতিয়া ফেষ্টিভেল হৈ আছিলে, তেতিয়া অলপ মানে এনেকৈ ডেক'ৰেশ্যন কৰি দিছিলে। বাট এতিয়া মানে ফেষ্টিভেল হোৱা নাই, তো মানে নৰ্মেল আছে। তো যিমানখিনি আপোনালোক মানে যিমানখিনি পাওঁ আপোনালোকক চব দেখাই দিছোঁ। ব'লক ভিতৰলৈ সোমাই যাওঁ। তো কি আছে ভালকৈ চাওঁগৈ। দেন ব'লক গাইজ আমি ভিতৰলৈ সোমাই যাওঁ। মোৰ লগৰকেইটা গৈ আছে, এতিয়া মই গৈ আছোঁ। সোমাই আহিলোঁ ভিতৰলৈ এতিয়া। বাকী 5টা গৈ আছে আগত। এয়া দেখাইছোঁ, এয়া টেম্পুলটো, এয়া মন্দিৰ হয়, বৌদ্ধ মন্দিৰ। অলপ আগৰ পৰা দেখাই আছোঁ আপোনালোকক। দেন ব'লক ভিডিঅ'টো চাই থাকক। তো ফ্ৰেণ্ডছ, আমি এতিয়া পথাৰ শ্যামগাঁও এতিয়া মেইন মন্দিৰলৈ সোমাই আহিলোঁ।
তো মোৰ লগৰকেইটা ৰখি আছে ফটো মৰা ব্যস্ত হৈ আছে পূৰা। তো ব'লকচোন লগৰকেইটাৰ লগত চিনাকি হৈ লওক আপোনালোকে। তো মই দেখাইছোঁ। বাকী ইয়াক চিনি পায় পাৰ্থক, ইয়াকতো চিনি পায়, সদায় আহিয়ে থাকে মোৰ লগত। বাকী ইয়াকো চিনি পায় অংকিত, বিশালৰ ভিডিঅ'টো পাইছিলে আৰু লাষ্ট ভিডিঅ'টো পাইছিলে। লাষ্ট লাচিন মৈদামৰ ভিডিঅ'ত দেখিছিলে তাক অংকিত। আৰু এইটো মোৰ লগৰ এটা মুকাদিম। তো ইও আহিছে মোৰ লগত, আৰু দুটা আহিছে ফটো মাৰি আছে। তো এইখিনি আৰু এইকেইটা লগৰ। এইটো মোৰ লগৰ দেৱজিত, ইও আহিছে। পথাৰ সংগমৰ এইখিনি যিমান পাৰোঁ দুটামান চিনেমেটিক শ্বট দেখাই আছোঁ আপোনালোকক। তো ফ্ৰেণ্ডছ, আজি ভ্লগটো ইমান আছিলে। আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাব, আৰু যদি ভাল পালে দেন লাইক কৰি দিব। আৰু যিসকলে আজি মোৰ ভিডিঅ'টো নতুনকৈ ভিজিট কৰিছে সেইসকলে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব, যাতে মোৰ ৰিচেণ্ট ভিডিঅ'বোৰ পোনপ্ৰথমে পাই থাকে। দেন আজিলৈ গাইছ, বাই।